Hi, hello, welcome to my channel. আজি আমি এই ভিডিঅ'টোত জানিবলৈ চেষ্টা কৰিম জেঠী কেনেকৈ ৱালত বগাই যাব পাৰে। তাৰ ভৰিত আঠা থাকে নে কি ধৰণে কেনেকৈ বগাই যাব পাৰে তাক জানিবলৈ চেষ্টা কৰিম। চাওক, জেঠী ভৰিত আঠা নাথাকে। আঠা যদি থাকিলে হয় যেতিয়া দেৱালত বগাই যায় দেন এই আঠাটো লাগি দেৱালখন বেয়া হ'ল হয়, তো আঠা নাথাকে। জেঠীৰ ভৰিত থাকে কি, জেঠীৰ ভৰিখন ভগৱানে এনেকৈ ডিজাইন কৰিছে যে যেতিয়া এই ৱালত বগাই যায় ন, তেতিয়া ভৰি আৰু ৱালৰ মাজত যিটো গেপ তাত এয়াৰ মানে বায়ু প্ৰেজেণ্ট নাথাকে, বায়ু নাইকিয়া হৈ যায়, শূন্য হৈ যায়, জিৰ'। আৰু শূন্য হৈ যোৱাৰ কাৰণে কি হয়, এয়াৰ প্ৰেছাৰ বাহিৰৰ পৰা এয়াৰ প্ৰেছাৰ মানে বায়ু প্ৰেছাৰৰ কাৰণে ধুনীয়াকৈ বগাই যাব পাৰে। শ্বিলঙতো বগাই যায়, অনলি ফৰ এয়াৰ প্ৰেছাৰ। আঠা হ'লে বহুত বেছিকৈ আঠা লাগিল হয়, তো আঠা নালাগে, আঠা নাথাকে। এয়াৰ প্ৰেছাৰৰ কাৰণে ই ধুনীয়াকৈ বগাই যাব পাৰে। এই সৰু লজিকটো জানি কেনেকুৱা পালে কমেণ্টত জনাব। থেংক ইউ।